নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে অসম দাপোন নামৰ চেনেলটো। মই আপোনালোকৰ সৈতে বিশ্বজিৎ বৰদলৈ। দিনটো শাওনৰ পথাৰত ধান ৰুবলৈ বাবে ওলালোঁ। আহিছোঁ ৰাতিপুৱা গোসাঁই ঘৰত সোমাই। ৰাতিপুৱা গোসাঁই ঘৰত সোমোৱাৰ পিছতে ওলালোঁ পথাৰলৈ। পিছে আপোনালোকে গোসাঁই ঘৰত সোমালে নাই? নামঘোষাত লিখা আছে, মাধৱদেৱে লিখি থৈছে ঘোষা এফাকি, মাধৱে বোল অন্তৰ্মুখ কৃষ্ণ 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 বুলি সদা যিটো সুমৰে, জলহান্তে যেন পদ্ম নৰকৰ পৰা টাংক, আপুনি উদ্ধাৰো ৰংগ মনে। সেয়েহে আমিও গোসাঁই ঘৰত সোমাই পেলাই আজি দিনটো পথাৰলৈ ওলাই আহিলোঁ। আপোনালোকে সোমালে নাই ক'বচোন, জনাব, কমেণ্ট কৰিব। এই বাটতে পালোঁ আমাৰ বইনাহঁতে কাম কৰি আছে, পকা কাম কৰি আছে, ৰদ কাটি আছে। এইটো হলু ভাইটি আৰু এজন আমাৰ বইনা। পথাৰলৈ আহোঁতে আহোঁতে বিভিন্ন ধৰণৰ মানুহ লগ পাই গৈ থাকিম। আহিলোঁ বইনা। পথাৰলৈ যাওঁতে আমাৰ এই মীনা বজাৰ দি পাৰ হৈ যাব লাগে। আমাৰ এইখন বৰকোলা গাঁৱত দৈনন্দিন মীনা বজাৰ। ইয়াত সকলো ধৰণৰ শাক চব্জি পোৱাৰ লগতে মাছ মাংস সকলো পোৱা যায়। এইখন আমাৰ মীনা বজাৰ। এইফালে এইটো ৰোডত কামপুৰলৈ যোৱা হয় এইফালে, আৰু এইফালে আমাৰ নগাঁৱলৈ যোৱা হয়। আমাৰ হৰিভকতে মাংস কিনিব আহিছে, মাংস দোকান। এইখন আমাৰ খোৱাদৰ চিত্ৰ খোৱাদৰ দোকান। এইজন হাঁহিয়ে আছে। শাক পাচলি চব পায়, দাম হ'লেও কিন্তু হাততে পোৱা যায় আৰু। বাট বজাৰ মানে সদায় বহে। এইখন হোটেল, আহিলে সোমাব হোটেলখনত। মটৰ চাইকেলৰ গেৰেজ এখনো আছে। এইখন এখন মাংস দোকান, এইখন মটৰ চাইকেলৰ দোকান। আহক এতিয়া বজাৰ চালোঁ, আমি পথাৰলৈ যামগৈ। আহক। বজাৰ পাৰ হৈ আহি আমি এই কামপুৰ ৰোডৰ ফালে আহি আছোঁ। এইখন আমাৰ শুকতি পোতা বিল। এইখিনিতে এখন হাৰিয়া নদী। হাৰিয়া নদীৰ পাৰতে দুটা মাছৰ কাটা আছে। মাছৰ কাটা দুটা বৰ্তমান বন্ধ। ইয়াতো আবেলি সময়ত শাক পাচলি বিক্ৰী কৰা হয়। মাছৰ কাটা এইখন, আৰু আনফালে এয়া এখন মাছৰ কাটা, মা লক্ষ্মী মাছৰ কাটা। এইখন বৰ্তমান মাছ নাই। বৰকোলালৈ আহিলে আপোনালোকে ইয়াতে হয়তো দলঙৰ মূৰতে মাছৰ কাটাত মাছ বেছি থকা পাবই। এইখন আমাৰ হাৰিয়া নদী। এই কামপুৰলৈ যাওঁতে পাব হাৰিয়া নদী। ৰাইজে জাল তৰিছে যদিও জালবোৰ দাঙি দাঙি থৈ দিছে, মাছ নাই। আগতে এই শাওণমহীয়া পানী যেনেকৈ পাক পাক হৈ থাকে, তেনেকৈ এবাৰ নাই, পানী কম। আমি এইফালে নামুৰি যাম। এইজোপা গছৰ তলতে পিকনিকৰ পাৰ্টি বহুত আহে জানুৱাৰীত।
ৰাইজ আপোনালোকো আহিব এই বৰকোলা এইডোখৰ জেগালৈ পিকনিক খাবলৈ। জানুৱাৰীত মাঘৰ বিহুৰ সময়ত এইজোপা গছৰ তলও একদম পিকনিক পাৰ্টি পূৰা ভৰি থাকে, খাচা খাচ ভৰি থাকে। আপোনালোকো আহিব ইয়াৰ তলত পিকনিক খাবলৈ। এয়া হাৰিয়া নদী দেখিছে আপোনালোকে, এয়া কঠীয়া নি আছে ৰাইজে। এতিয়া আমি এইফালে যামগৈ পথাৰলৈ। সদৌ শেষত মাটি দাগটো পালোঁ আহি। এয়া চাওক ৰাইজ, বাও সিঁচিছিলোঁ, পাতল সেৰেঙা হৈ আছে, পানীয়ে মাৰি থৈ গ'ল। এয়া ৰুব লাগিব, চাওক সেৰেঙা কৰি মাৰি থৈ গ'ল মাজে মাজে। সেইফালে কামপুৰলৈ যোৱা ৰুটটো। এইটো হ'ল কামপুৰলৈ যোৱা ৰুটটো। এইফালে গাড়ী গৈ আছে, ধৰিব হয়তো বিশেষকৈ পৰা নাই। জুম কৰি দিছোঁ গাড়ীখন, চাওকচোন ৰাস্তাটো কামপুৰ ৰোড। এই আমাৰ বৌহঁতে ধান ৰুই আছে। সদৌ শেষত পালোঁ আহি এইখিনি জেগা। এয়া ইয়াতে ৰুব লাগিব। চাইকেল সিহঁতে একে এয়ালৈকে লৈ আহিছে ন, বা অকণমান কঢ়িয়াই নানিলে। চাহ অকণ খাই লওঁ এয়া। ৰাইজ এয়া পথাৰ পালোঁ আহি, ধান ৰুম আৰু এয়া কঠীয়া চলাই থৈ দিছে। আজিলৈ আহিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ৰাইজে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যাতে এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে আগলৈকে দেখা পাই থাকে। আজিলৈ আহিলোঁ, বাই।